हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल ब्लॉग बाय एस। सो फ्रेंड्स, मैं आज आपनालोকক देखुवाबले লৈ যাম এটা নতুন ঠাই, যি ঠাইত মাটিৰ বাচন বৰ্তন বনোৱা হয়। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। हेलो फ्रेंड्स, मैं এতিয়া আহি পালোঁ। সো फ्रेंड्स, मैं এতিয়া আপোনালোকক দেখুৱাম কেনেদৰে বস্তুবোৰ বনায় আৰু অলৰেডি বনাই কেনে থৈ দিছে ইয়াতে। फ्रेंड्स, এইবোৰ হ'ল মাটিবোৰ আনি থৈ দিছে আৰু ইয়াতে মাটিৰ বাচন বৰ্তনবোৰ ৰ'দত শুকাব দিছে, কিন্তু দুৰ্ভাগ্যবশতঃ আজি বেছি ৰ'দ নাই। ৰ'দ হ'লেহে ভালকৈ শুকাব এইবোৰ। তো কিমান ধুনীয়াকৈ বনাইছে এইবোৰ, ইফালেও বহুত বনাইছে, এইবোৰ বনাইছে। মই এতিয়া আপোনালোকক দেখুৱাম পুৰাই ভিতৰতো কিমান বস্তু থৈ দিছে। চাওক কিমান ধুনীয়াকৈ থৈ দিছে। ইফালে প্লেটবোৰ বনাই থৈ দিছে। এইবোৰ কিমান ধুনীয়া চাকি। ফ্ৰেণ্ডছ, এইবোৰ আপোনালোকে কালেক্ট কৰিব পাৰে, বহুত কম দামতে পাব ইয়াতে মাটিৰ বস্তুবোৰ। এইবোৰ আচলতে ৰং কৰা নাই, সেইকাৰণে এনে কালাৰ হৈ আছে। এইবোৰ চাকিবোৰ পূজাত বহুতকে বেছিকৈ ইউজ কৰা হয়, আপোনালোকে ইউজ কৰিব পাৰে এইবোৰ লৈ কেনে। আৰু ইয়াতে আহিব পাৰে। এইবোৰ কলহ, এইবোৰ কিবা কয় ঘটি, বহুত বস্তু বনাই থৈ দিছে খুৰাই। মই এতিয়া খুৰাৰ মুখৰ পৰা কেইটামান কথা সুধিম, খুৰাই কেনেদৰে বনায়, দাম কেনে বস্তুবোৰৰ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই খুৰাক সুধিম বস্তুবোৰ কেনেদৰে বনায় আৰু কেনেদৰে বিক্ৰী কৰে। খুৰা, কেনেদৰে বস্তুবোৰ বনাব লাগে? মাটি মাৰিব লাগে, তাৰপিছত লাহে লাহে বেলেগ ধৰণৰ বেলেগ বনাব লাগে। আৰু এইবোৰ ইয়াৰে পৰাতো পাইকাৰী ৰেটত বিক্ৰী কৰে। চ' ফ্ৰেণ্ডছ, শুনা পাল আপোনালোকে, ইয়াতে হ'লচেল ৰেটত বিক্ৰী কৰা হয়। কীৰ্তনপাৰাত দিয়ে, তাৰপিছত বঙাইগাঁৱত দিয়ে, আৰু এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টত হয়। কোনোবাই যদি ল'ব খোজে ল'ব পাৰে, ইয়াতে পৰা ডিছকাউণ্টত পাব। খুৰীয়ে এতিয়া দেখুৱাব কেনেদৰে বনায় বস্তুটো। একটা দেখান। ইয়াতে যিবোৰ বস্তু দেখা পাই আছে, এইটো মানে ডাইচ বুলি কয়। এইখিনি দি মানে নতুন বস্তুৰ শ্বেপবোৰ দিয়া হয়, কেনেদৰে বস্তুবোৰ বনোৱা হয়। সৰু ডাঙৰ বস্তুবোৰৰ শ্বেপবোৰ দিয়া হয়। বস্তু ডাঙৰ হ'লে ডাঙৰ বস্তুবোৰ লৈ কেনে তাত শ্বেপ দিয়া হ'ব। আৰু ফ্ৰেণ্ড, যেতিয়া বস্তুবোৰ বনাই কেনে ৰ'দত শুকোৱা হ'ব, তেতিয়া ইয়াতে বস্তুবোৰ গুহাৰ নিচিনা চাই আছে, ইয়াতে বস্তুবোৰ পুৰিবলৈ দিয়া হ'ব। वाव, ভয় লাগে, গুহা, ডাঙৰ গুহা। মই এতিয়া আপোনালোকক দেখুৱাম খুৰাই কেনেদৰে বস্তুবোৰ যদি অলপমান কি থাকে ৰিপেয়াৰ কৰে পিছত, আৰু বস্তুটো এনেদৰে ৰিপেয়াৰ কৰিব লাগে। তাৰপিছতহে এইবোৰ পুৰিব লাগিব, আৰু পুৰাৰ আগত সেইবোৰত ৰং কৰা হয়, নহ'লে দেখাত ভাল নালাগে বস্তুবোৰ। ফ্ৰেণ্ডছ, চ' মই আপোনালোকক কৈ দিওঁ, জেগাখিনিৰ নাম হ'ল বৰিগাঁও, আৰু এইখিনি অভয়াপুৰী টাউনৰ পৰা 1 কিলোমিটাৰ ভিতৰত।
আৰু মই প্ৰপাৰ এড্ৰেছটো কৈ দি আছোঁ। এইটো যোনটো ৰাস্তা চাই আছে এইটো হ'ল জেলখানাৰ ৰাস্তা। চ' যদি কোনোবাই ল'ব খোজে তেনেহ'লে ইয়াৰ পৰা ল'ব পাৰে। বহুত হ'লচেল ৰেটতে পাব, ডিছকাউণ্টত পাব বস্তুবোৰ। আৰু আপোনালোকে জেলখানাৰ কথা সুধিলেই কৈ দিব ক'ত আছে জেলখানাখন। ওচৰতে জেলখানাৰ ওচৰতে আছে বস্তু বনোৱা ঠাইখিনি।